এদিন এখন এজাক ভেকুলীয়ে বুদ্ধি কৰিলে যে তেওঁলোকে গছত উঠা এটা কম্পিটিশ্যন পাতিব। কথামতেই কাম। নিৰ্দিষ্ট এটা দিনত ভেকুলীবোৰে গছত উঠা কম্পিটিশ্যন পাতিলে আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ভেকুলীবোৰে গছত উঠিবলৈ আৰম্ভ কৰিলে। তেতিয়া তলত থকা দৰ্শক ভেকুলীবোৰে ক'ব ধৰিলে, এওঁলোক পাগল হোৱা নাইতো, ইমান ডাঙৰ গছজোপাত কেনেকৈনো উঠিব? তলত থকা ভেকুলীবোৰে ক'বলৈ ধৰিলে, তোমালোক নামি আহা, তোমালোকে নোৱাৰিবা, তোমালোকৰ দ্বাৰা নহ'ব এইটো, বহুত কষ্টকৰ কাম, ইমান ডাঙৰ গছজোপাৰ ওপৰলৈ কেনেকৈনো উঠিবা? ইমান নেগেটিভ কথা শুনি ভেকুলীবোৰ কি কৰিলে, এটা এটাকৈ তললৈ পৰি গৈ থাকিল। কিন্তু এটা ভেকুলীয়ে খুব বেছি কষ্ট কৰি গছৰ চূড়ালৈকে উঠিবলৈ সক্ষম হৈছিল। তেতিয়া দৰ্শক শ্ৰেণীত থকা ভেকুলীবোৰ আহি সেই ভেকুলীটোক সুধিলে, তুমি কিয় পৰি নগলা? তুমি কেনেকৈ ইমান ওপৰলৈ উঠিব পাৰিলা? ঘটনাটো কি? সুধিব গৈ বাকী ভেকুলীৰে দেখিলে যে বিজয়ী হোৱা ভেকুলীটো আচলতে কলা, মানে কাণেৰে নুশুনে। মৰেল অৱ দ্য ষ্টৰী এইটোৱে যে আপুনি যদি জীৱনত আগুৱাই যাব বিচাৰে, ওপৰলৈ উঠিব বিচাৰে, যদি জীৱনত সফলতা বিচাৰে, তেন্তে আপুনি কলা হ'ব লাগিব। প্ৰথমতে নিজৰ কাণ দুখনক বন্ধ কৰিব লাগিব নেগেটিভ থটছ আৰু নেগেটিভ কমেণ্ট শুনাৰ পৰা। আপুনি জীৱনত যি কামেই কৰি নাযাওক কিয়, আপুনি সমালোচিত হ'ব, আলোচিত হ'ব। আপোনাক লৈ মানুহে যেতিয়া সমালোচনা কৰিব, সকলো কথা আপোনাৰ পক্ষতো নহ'ব, বহু কথা আপোনাৰ বিপক্ষেও হ'ব। আৰু আপুনি যিমান ওপৰত উঠি থাকিব, চাব আপোনাৰ বাবে ক্ৰাউডটো লাহে লাহে কমি আহিব আৰু আপোনাক লৈ নেগেটিভ কথাবোৰহে বেছিকৈ ওলাব। আচলতে মানুহে তাক লৈ সমালোচনা কৰা পচন্দ কৰে, যাৰ নিচিনা নিজে হ'ব খোজে কিন্তু হ'ব নোৱাৰে। তেওঁলোকে হ'ব চেষ্টা কৰে যদিও কিন্তু সফল নহয়। আৰু যেতিয়া দেখিব বেলেগে ওপৰলৈ উঠি গৈছে, তেতিয়া মানুহে সেইটোক লৈ কথা কোৱা আৰম্ভ কৰে যে নহয়, ইয়াৰ ওপৰলৈ উঠাটো ঠিক হোৱা নাই। আপুনি যে ওপৰলৈ উঠি গৈছে, এইটো ঠিক হোৱা নাই বুলি সিহঁতে জাষ্টিফাই কৰা আৰম্ভ কৰে। তেতিয়া আপোনাৰ সফলতাক ডিফেম কৰাৰ চেষ্টা কৰে আৰু আপোনাক লৈ গল্প বনায়, আপোনাক লৈ অপপ্ৰচাৰ কৰিব ধৰে। কিন্তু আপুনি যদি এই বাজে কথাবোৰত কাণ দিয়ে, তেতিয়া আপুনিও সেই ভেকুলীবোৰৰ নিচিনাকৈ তললৈ পৰি যাব। আপুনি আপোনাৰ লক্ষ্যলৈ আগবাঢ়িব নোৱাৰিব। আপুনি যিমান ওপৰলৈ উঠিব, চাব এই নইজবোৰ কম হৈ আহিছে। তেতিয়া চাব নেগেটিভিটি আপোনাৰ ওচৰলৈ ঢুকি পাব নোৱাৰে। আপুনি যিমান বেছি নিজকে এই নেগেটিভিটিৰ পৰা দূৰত ৰাখিব আৰু নিজৰ বাবে এটা বাউণ্ডৰী তৈয়াৰ কৰিব, নিজৰ লক্ষ্যত আগুৱাই যাব, চাব সেই সমালোচনা কৰাসকল তলতে বহি থাকিব। আপোনাৰ ওচৰলৈ তেওঁলোক কেতিয়াও ঢুকি পাব নোৱাৰে। নিজৰ চাৰিওফালে এটা শক্তিশালী বাউণ্ডৰী তৈয়াৰ কৰক। কেৱল মাত্ৰ পজিটিভিটিৰ দিশে ফ'কাছ কৰক। নিজৰ লক্ষ্যক ওপৰত ৰাখিব, নিজৰ প্ৰতি বিশ্বাস ৰাখক আৰু সকলো ধৰণৰ নেগেটিভ কথা বা সমালোচনা নুশুনিব। নিজৰ কাণ দুখনো বন্ধ কৰি ৰাখক। জীৱনত সফলতা নিশ্চয় আহিব। এই বিষয়বোৰ জীৱনত খুবেই দৰকাৰ। এইটো স্বাৰ্থপৰতা নহয়, এয়া হৈছে স্বাৰ্থ সচেতনতা। ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে নিশ্চয়কৈ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। যদি আপুনি মোৰ ফেচবুক পেজত চাই আছে তেন্তে মোৰ পেজটোক ফ'ল' কৰি দিব আৰু যদি মোৰ ইউটিউব চেনেলত চাই আছে তেন্তে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।